তোমাক প্ৰথম দেখে মোৰ ভাল লাগি গ'ল। তোমাৰ মিচিকীয়া হাঁহি, চকুৰ চাৱনি মোক পাগল কৰি পেলালে। তুমি নজনাকৈয়ে চাগে তোমাৰ প্ৰেমত পৰিলো। ঠিক তেনেকৈয়ে দিনবোৰ গৈ থাকিল, বুৱতী নৈৰ দৰে। হঠাৎ এদিন তোমাৰ পৰা ফোন আহিল, প্ৰেমৰ প্ৰস্তাৱ লৈ। নভবাকৈ আকৌ লগ হলো। 22 এপ্ৰিল 2018। ইফালে ঢোলৰ গুমগুমনি, সিফালে বাঁহীৰ সুৰীয়া মাত, য'ত আমাৰ প্ৰেমৰ আলিংগন হ'ল। মই তোমাৰ চকু জুৰি লৈ চাই ৰলো। আমি দুয়োৱে কথা দিছিলোঁ, এখন ঘৰ সাজিম, য'ত থাকিব আমাৰ ভাল পোৱাবোৰ। নতুন জীৱন, নতুন সময়, নতুন সপোন, নতুন আশা, য'ত থাকিব আবেগ আৰু দুয়োখন হৃদয়ৰ মাজত হোৱা প্ৰেমৰ অনুভূতি। সপোনৰ সংজ্ঞা বিচাৰি বাট চাই ৰৈছিলোঁ, তুমি আহিবা বুলি মোৰ জীৱনলৈ। তোমাৰ বাৰু মনত আছেনে, আমি যে লগ পাইছিলোঁ সেই পূৰ্ণিমা ৰাতি? সেইদিনা আছিল 2017ৰ 4 তাৰিখ। তুমি আহিছিলা আৰু ময়ো গৈছিলোঁ। মই যে লাগি চাই ৰৈছিলোঁ, কিয় জানা? এতিয়া আমি দুয়োৰে জীৱন সংগী। দিনবোৰ বাগৰি গৈ আছে, সুখ দুখ, হাঁহি কান্দোনৰ মাজেৰে। সপোনবোৰে গোলাপ পাহিৰ নিচিনাকৈ লাহে লাহে পাহি মেলিছে। মাথো এটা সপোন আৰু আশালৈ বাট চাই আছো, য'ত থাকিব ভাল পোৱা, বিশ্বাস আৰু আমাৰ মৰমৰ আলিংগন। তোমাৰ স্পৰ্শত লাজুকীলতা হৈ তোমাৰ ওঠৰ উষ্মাতেই মই শান্তি খাওঁ। সাৱটি লওঁ যেন তোমাক মিঠা সপোনৰ আঁৰত। হিয়াখনি তোমালৈ লিখিছোঁ এখিলা জেতুকাৰ পাতত।